মাছৰ বজাৰ চাব আহিলোঁ। কিয় আহিলোঁ মই নাজানো। বিশাখাপট্টনম ইয়াতে মাছৰ বজাৰ আছে। বজাৰ মানে কি আৰু ফিচিং পৰ্ট আছে ন, তাতে মাছ ধুনীয়াকৈ এই কিছুমান কেঁচা থাকে, শুকান কৰি মেলি how much? 100. মাছ ধৰা এটা পৰ্ট এটা আছে, তাতে চাব গৈছিলোঁ। তাতে বহুত ডাঙৰ জাহাজত বহুত সাগৰৰ পৰা মাছ কিমান ধৰে সেইটো গমেই পায় বাৰু। ডাঙৰ মাছ আছে, ইমান ডাঙৰ মাছ যেনিবা মই যিহেতু ইয়াৰ আগত তেনেকুৱাকৈ সাগৰ ফালে অহা নাই, গতিকে মই ইমান ডাঙৰ মাছ দেখা নাছিলোঁ। দেখি ভাল লাগিছে বাৰু। ভাবা এইটো এটামান ঘৰত লৈ যাব বোলে বা যি নহওক। তাৰপিছত ভাবিলোঁ সাগৰৰ মাছ এটা দুটা খাই চোৱা যায়। তাৰ ওচৰত চালোঁ, ওচৰত যেনে আমাৰ এতিয়া চাপ'জ যদি আপুনি মাজুলী যায় বা তেনেকুৱা ধৰণৰ ঘাট বা তেনেকুৱা নদী ঘাটত যদি যায়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ছাইডত সৰু চাহৰ দোকান তেনেকুৱা থাকে, তেনেকুৱা মাছ ভাজি দোকান টাইপত থাকিব। মই ভাবি আছিলোঁ তাতে ইয়াতে ওচৰত তেনেকুৱা থাকিব নেকি। পিছত মই বিচাৰি চালোঁ, নাপালোঁ বাৰু। কিন্তু মই পিছত ওচৰৰ মানে ল'ৰা এজন লগ পালোঁ, এই তাৰে লোকেল হয়। তেওঁ ফটা ইংলিছ দিছে, মই ফটা ইংলিছ ধুনীয়াকৈ কথা পাতিলোঁ। যেনেকৈ পাতি ক'লে বোলে এটা জেগা আছে জগদম্বা বুলি, পইণ্টটোৰ নাম হয় জেগা চেণ্টাৰটো। তাতে আৰু মানে চি ফুডৰ কাৰণে বস্তু ফেমাছ বুলি ক'লে। মই আহি চালোঁ, আহি চাই তেনেকুৱাকৈ নাপালোঁ। আছে হোটেল বহুত আছে, কিন্তু কি হয় চবতে মাছ আছে বোলে এইটো দেশী বুলি হয়, মানে আমাৰ যিটো নৰ্মেল মাছটো। মই বোলো সুধিলোঁ কিহৰ কাৰণে, তেতিয়া কৈছে বোলে মানুহবিলাকে জেনেৰেলি চি ফুড ইমান এটা পচন্দ নকৰে। ঠিক আছে, তেতিয়াহ'লে পচন্দ নকৰে যদি নিশ্চয় কিবা এটা গণ্ডগোল আছে।
সেইটোৱে আৰু গতিকে আল্টিমেটলি মোৰ টেষ্ট কৰা নহ'ল যেনিবা। গতিকে নেক্সট টাইম চি ফুড মানে কি আৰু সাগৰৰ মাছটো বেছিব লাগিব আৰু তেতিয়াই হয় নেক্সট টাইম। এইটো লৈছোঁ 20 টকা এটাত।